নমস্কাৰ আপোনালোক সকলোকে ৰাজীৱ দত্ত ইউটিউব চেনেললৈ খন্তেক ৰাজীৱ দত্তৰ সৈতে নামৰ অনুষ্ঠানটোলৈ মই ৰাজীৱে স্বাগতম জনাইছোঁ। আপোনালোকে জানে ব্ৰিটিছসকলে আমাৰ ভাৰতক প্ৰায় 200 বছৰ তলতীয়া কৰি ৰাখিলে, 200 বছৰ শাসন কৰিলে। ব্ৰিটিছসকল গুচি গ'ল, কিন্তু আমি সেই তলতীয়া হৈ থকা স্বভাৱটো আমাৰ লগত ৰাখি ল'লোঁ। মই এইটো ক'ব বিচাৰিছোঁ, আমি জীৱনত ৰিস্ক ল'ব নিবিচাৰোঁ, আমি প্ৰত্যাহ্বান স্বীকাৰ কৰিব নিবিচাৰোঁ। আমি যেতিয়া কিবা টান কাম এটা হয়, আমি তাৰ পৰা লাহেকৈ আঁতৰি গুচি যাওঁ। আমি ভাবোঁ আমি সেই কামটো নোৱাৰোঁ, কিন্তু আমি তাতোতকৈ ডাঙৰ কাম কৰিব পাৰোঁ। মই আপোনালোকক এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ। আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে কিমান খোজ কাঢ়োঁ তাৰ কোনো ঠিকনা নাই। যদি কিলোমিটাৰ হিচাপত তাক গনা যায়, কেই কিলোমিটাৰ হ'ব তাৰ কোনো ঠিকনা নাই। কিন্তু যেতিয়া আমাক কোনোবা এজন ব্যক্তিয়ে কয় তই 10-15 কিলোমিটাৰ খোজ কাঢ়িব লাগিব বুলি, তেতিয়া আমি ভয় খাই যাওঁ। আমি কওঁ আমি ইমান দূৰ খোজ কাঢ়িব নোৱাৰোঁ। কিন্তু চাওকচোন, আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে হয়তো তাতোতকৈ বেছি খোজ কাঢ়োঁ। ইয়াৰ অৰ্থ এইটো যে আমি আমাৰ নিজৰ শক্তিৰ লগত চিনাকি নহয়। আমি যেতিয়া আমাৰ টান কাম এটা আমাৰ সন্মুখলৈ আহে, আমি ভয় খাই যাওঁ, কিন্তু আমি তাতোতকৈ ডাঙৰ কাম আমি নিজে নজনাকৈ কৰি থাকোঁ। আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব, আমি জীৱনত ৰিস্ক ল'ব নিবিচাৰোঁ বা প্ৰত্যাহ্বান স্বীকাৰ কৰিব নিবিচাৰোঁ, সেইটো সত্য কথা। ইয়াৰো এটা কথা আছে, মই আপোনালোকক এটা সৰু উদাহৰণ দিব বিচাৰোঁ। আমি যেতিয়া স্কুললৈ যাওঁ, তেতিয়া আমাক কোৱা হয় অংক আৰু ইংৰাজী দুটা টান ছাবজেক্ট, জটিল বিষয় বুলি আমাক প্ৰথমেই মনত ভয় খুৱাই দিয়া হয়। আমাক এইটো নকয় যে অসমীয়া আৰু সমাজবিদ্যাও টান, সেয়াও ভালকৈ পঢ়িব লাগিব। আমাক এইটো কোৱা হয় ইংৰাজী আৰু অংক টান, আৰু আমাৰ মাজত মনত সেইটো সোমাই গুচি যায়। আমি ইংৰাজী আৰু অংক প্ৰথমৰ পৰাই ভয় খাবলগীয়া হৈ যায়। আৰু মানুহে সোধে ইংৰাজীত কিমান পালে, অংকত কিমান পালে। আমাক কেতিয়াও এইটো নুসুধে অসমীয়াত কিমান পালে, সমাজবিদ্যাত কিমান পালে। মই এটা কথা সুধিছোঁ, অসমীয়া সহজ মই মানি ল'লোঁ, কিন্তু অসমীয়াত এতিয়া সন্ধি, প্ৰত্যয়, নট্ববিধি, সত্ৰবিধি কেইজনে সলসলীয়াকৈ ভালকৈ ক'ব পাৰিব কওকচোন। আৰু এটা কথা, ইংৰাজী আৰু অংক টান বিষয় মই মানি ল'লোঁ, কিন্তু বিদ্যালয়ত যিজন শিক্ষকে বা যিকেইজন শিক্ষকে ইংৰাজী বা অংক পঢ়ুৱায়, তেওঁলোকে টান ছাবজেক্ট বুলি বেছি দৰমহা পায় জানো? অসমীয়া আৰু সমাজবিদ্যা পঢ়ুৱা শিক্ষককেইজনৰ সমানেই দৰমহা নাপায় জানো? তেতিয়াহ'লে ইয়াৰ অৰ্থ এইটো নহয় জানো যে সমাজবিদ্যাই হওক, অংকই হওক, ইংৰাজীয়ে হওক, সকলো সমান, কিন্তু আমাক প্ৰথমেই ভয় খুৱাই দিয়া যায়, আৰু আমি সেই ভয় খাই পেলাই সেই ছাবজেক্টটো, সেই বিষয়টো আমি টান বুলি ভাবিলোঁ। আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰোঁ, আমি জীৱনত এনেকৈ কওঁ যে এতিয়ানো আৰু কি কৰিম, জীৱন শেষেই হ'ব হ'ল, এতিয়ানো জীৱনটো আৰম্ভ কৰি কি কৰিম। কিন্তু সেইটো কথা নহয় বন্ধুসকল। জীৱনৰ অন্ত আছে, কিন্তু আৰম্ভণি নাই। আপুনি যিকোনো মুহূৰ্তত, যিকোনো সময়ত, যিকোনো পৰিৱেশত জীৱন আৰম্ভ কৰিব পাৰে, আৰু জীৱন আপোনাৰ লগত চলিবলৈ বাধ্য হ'ব লাগিব। তাৰ বাবে মাত্ৰ আপুনি এবাৰ চেষ্টা কৰি চাওকচোন। মই আপোনালোকক এটা কথা কওঁ, এহাল অলপ চোকা গৰু যেতিয়া আপুনি পথাৰত হাল বায়, অলপ টকটকাই দিলেই নাঙলৰ খুঁটিটো ধৰি থাকিলে এনেই গন্তব্যস্থান গৰুহালে গৈ উপস্থিত হয়গৈ। ঠিক সেইদৰে জীৱনটো নিজে নিজে চলি গৈ থাকিব, তাক মাত্ৰ আমি অলপ চম্ভালি থাকিলেই হ'ল। এটা কথা আপোনালোকে ভাবিব যে এতিয়া জীৱনটো আৰম্ভ কৰিছোঁ, মানুহে হাঁহিব, কিন্তু মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, হাঁহিছে হাঁহিব দিয়ক। কাজিয়া কৰি শত্ৰু বঢ়োৱাৰ কোনো প্ৰয়োজন নাই। আপুনি ভাল কাম কৰি গৈ থাকিলে শত্ৰু নিজে নিজে বাঢ়ি গৈ থাকিব। মই আকৌ এই কথাষাৰ আপোনালোকক পুনৰ কৈছোঁ, কাজিয়া কৰি শত্ৰু বঢ়োৱাৰ কোনো প্ৰয়োজন নাই। আপুনি যদি ভাল কাম কৰি গৈ থাকে, শত্ৰু আপোনাৰ নিজেই নিজে বাঢ়ি গৈ থাকিব। ইয়াৰ অৰ্থ এইটো
আমি আনৰ উন্নতি নিবিচাৰোঁ, আমাক হাঁহিবই, আমাক উপলুঙা কৰিবই, আমি ধৈৰ্য ৰাখি আমাৰ নিজৰ এটা সততা আৰু ধৈৰ্যৰে আমাৰ নিজৰ কাম কৰি যোৱা উচিত। শেষত মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, আমি আমাৰ নিজৰ যোগ্যতা, আমাৰ যি নিজৰ যোগ্যতা আছে, নিজৰ যোগ্যতাৰ লগত পৰিচয় হোৱা উচিত। আমি যদি নিজেই নিজক নাজানো, আমাক পৃথিৱীয়ে কেনেকৈ জানিব? আমি যদি আমাক নিজেই নাজানো, আমাক পৃথিৱীয়ে কেনেকৈ জানিব? আৰু এটা কথা, জীৱনত যদি প্ৰত্যাহ্বান নাথাকে তেতিয়াহ'লে সেই জীৱনৰ মজা নাথাকে। প্ৰত্যাহ্বানৰ পিছত যি সফলতা আহে সেয়াই আচল সফলতা, আৰু সফলতা আমাৰ বাবে প্ৰতীক্ষা কৰি ৰৈ আছে। সৌৱা চাওক, সফলতা নামৰ শব্দটো আমাৰ বাবে প্ৰতীক্ষা কৰি ৰৈ আছে, মাত্ৰ আমি তালৈ যাত্ৰা কৰিব লাগে। তেতিয়াহ'লে আহক, টেক ৰিস্ক এণ্ড চেলেঞ্জ ইট। আকৌ কৈছোঁ, টেক ৰিস্ক এণ্ড চেলেঞ্জ ইট। থেংক ইউ।